ঘৰত কোনো নাই নি? ঘৰত আছোঁ জান। কোৱাচোন কি দৰকাৰ আহিলা জান? তোমাক চাবলৈকে আহিলোঁ জান। তোমাৰ খবৰ খাতি ভাল নহয়? মোৰ খবৰ খাতি ভালেই। তোমাৰ ভালনি জান? মোৰ একদম সাগৰ সমান ভাল জান। জান কিবা এটা গোন্ধোৱা গোন্ধোৱা যেন লাগিছে। ক'তা মইতো গোন্ধ পোৱা নাই। তুমি আজি ভাতৰ লগত কি খাইছিলা বাৰু? মই আজি মূলা খাইছিলোঁ। ঠিকেইতো মই মূলা গোন্ধ যেনে পাইছোঁ। তুমি পাতিছিলা জান? মই নাই পতা জান। তুমি ইমান গেলা পাতিছা মই তোমাৰ ওচৰত থাকিব পৰা নাই। তুমি মোৰ চকুত থৈ কোৱাচোন তুমি নাই পতা। মই নাই পতা জান। সৰস্বতী বিদ্যা হ'বত মই নাই পতা। তুমি মোক বিশ্বাস কৰা জান। মই নাই হ'ব পতা দিয়া জান। এইবোৰ কথা বাদ দিয়া, আমি এতিয়া ঘৰৰ কথা পাতো আহা। গোন্ধটো গৈছে অলপ। কিনো ঘৰৰ কথা পাতিবা আৰু? তোমাৰ মা নাই নি ঘৰত? আছে পাকঘৰতে আছে। মাতি দিয়া হো মাক। ৰ'বা মাতিছোঁ অ' মা এফালে আহাচোন। অ' মা এই মা নাই দেখোন ক'ৰবালৈ গ'ল। তেতিয়াহ'লে দেউতাকে মাতি দিয়া, দেউতাৰ লগতে দুআষাৰ পাতোঁ। দেউতাও নাই, আজি দেওবৰীয়া বজাৰলৈ গৈছে। উফ ৰাম, ক'লৈনো যায় আৰু দেই তোমালোকৰ দেউতা মা দুটা। তোমাৰনো দেউতা মাৰ লগত কি কথা হে? মোৰ লগত দুআষাৰ পাতিব নোৱাৰা নি তুমি? তুমি কিহে পাৰৰ গোন্ধ দিলা, তোমাৰ লগত কি পাতিম আৰু মই পাই। মই ইমান বেয়া পতাও নাই পাই, তুমি ইমান বেয়াকৈ নক'বা পাই। হ'ব দিয়া। এতিয়া তোমাৰ ঘৰত কিবা বিয়া বাৰু কথা ওলাইছে নেকি? বিয়া বাৰু কথা ওলোৱা নাই, তুমি ওলালেহে ওলোৱা পাই। তোমাৰ দেউতাৰ লগত মই বিয়া বাৰু কথাটো পাতিম বুলি ভাবিছোঁ, কিনো হয় আৰু এতিয়া পাই। পাতা সোনকালে পতা, বিয়া হ'বলৈ বহুত মন গৈ আছে মোৰ। তেতিয়াহ'লে হৈ যোৱা আকৌ বেলেগ কাৰোবাৰ লগত, তুমি তেনেকৈ কৈছা কিবা। তুমি কেলৈ তেনেকৈ মোক কৈছা? ইছ ৰাম, তোমাৰ ইমান লৰালৰি লাগিছে আকৌ, তোমাক তেনেকেই ক'ব লাগে। মই তোমাৰ দেউতাৰ লগত পাতিম বুলি কৈছোঁ নহয় কিবা, তুমি কেলৈ চব আকৌ কৰি আছানো? হ'ব তুমি পাতিবা। হ'ব মই এতিয়া বজাৰ পিনে অকণমান ওলাই মেলি যাওঁ, কি পাওঁ মাছ পুঠি কিবা কেইটামান ধৰি মেলি এতিয়া মাক দিওঁগৈ বনাবলৈ। কিনো হয়গৈ আৰু এতিয়া চাই লওঁচোন বাৰু। কথা লগতে তোমাক চাহকণ দিবলৈও থাকি গ'ল পাই, বেয়া নাপাবা তুমি। মই নাপাওঁ, মই যাওঁ দিয়া এতিয়া। যোৱা তেতিয়াহ'লে দেই। আকৌ লগ পাম আৰু কোনদিনাখনি পাওঁ তোমাক। মই আহিয়ে থাকিম নহয়, তুমি কেলৈ টেনশ্যন লৈছা? তেতিয়াহ'লে মই যাওঁ দেই। বাই দেই, বাই। আহিলোঁ দেই মই। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।